নমস্কাৰ মই আমাৰ বিটিচিৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ যে আজি আমাৰ কাৰণে এটা বিশেষ দিন আছিল যে আজি আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নেতৃত্বাধীন বিপি চৰকাৰ বিগত 15-16 বছৰ তেওঁলোকে যি শাসন কৰাইছিল তাৰ আজি শেষ দিন আৰু আমি আশা কৰাৰ ধৰণে যে আহি থকা দিনত সমগ্ৰ বিটিচিবাসীয়ে অধিক অপেক্ষাৰে ৰৈ থকা এটা পৰিৱৰ্তনৰ নতুন দিগন্তলৈকে আমি আগবাঢ়িবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ যে অহা ৰাতিপুৱাটো আমাৰ কাৰণে এটা শুভ দিন হিচাপে আমাৰ চিহ্নিত হ'ব। মই পুনৰবাৰ বিনম্ৰভাৱে আমাৰ সকলো শুভাকাংক্ষী সমৰ্থকক আহ্বান জনাইছোঁ যে অহাকালি যাতে তেওঁলোকে পুৱাই উঠিয়ে গা পা ধুই এগছি বন্তি জ্বলায়। বিশেষভাৱে বিগত সময়বিলাকত বিটিচিত সংঘটিত ঘটনা পৰিঘটনাক এটা বেয়া সপোন বুলি ধৰি লৈ আহি থকা দিনবিলাকত ইয়াত যাতে আমাৰ জাতিগত যিবিলাক বিষয় সমস্যা আছে, আমাৰ যিবিলাক ৰাজনৈতিক সমস্যা আছে, আমাৰ মাটি সম্পত্তিকে আদি কৰি আমাৰ ভাষা সংস্কৃতি, আমাৰ জনজাতিকৰণ অধিকাৰ প্ৰশ্নত আমি যাতে এটা সবল পদক্ষেপ লৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে যাতে সকলোৱে কালিৰ পৰা প্ৰতিবদ্ধ হওক, এইটো মই বিনম্ৰ আহ্বান জনাইছোঁ। ইতিমধ্যে বিপিএফৰ পৰা শেষ এটা প্ৰচেষ্টা চলোৱা হৈছিল যাতে তেওঁলোকে তেওঁলোকৰ চৰকাৰক এক্সটেনশ্যন কৰিব পাৰে। আজি তেওঁলোকৰ কাৰণে শেষ দিন আছিল, যিহেতু এতিয়া অফিচ আৱাৰ শেষ হৈ গ'ল। ইয়াৰ পিছত তেওঁলোকৰ চৰকাৰ এক্সটেনশ্যন নহয়, এইটো ক্লিয়াৰ কথা। মই ভাবোঁ অহাকালিলৈকে আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াই বিটিচি সম্পৰ্কত সিদ্ধান্ত ল'ব। আৰু যিহেতু অসম চৰকাৰে অতি শীঘ্ৰে ইলেকশ্যন পতাৰ এটা পৰামৰ্শ আগবঢ়াইছে, আমি আশা ৰাখিছোঁ যিহেতু কৰোণা ভাইৰাছৰ প্ৰকোপ এতিয়াও কমা নাই, ভাবিছোঁ যে নিশ্চয় কণ্ট্ৰলত আহিব আৰু উইদিন ছেপ্টেম্বৰৰ ভিতৰত আমি ইলেকশ্যন এটা হ'ব। সেয়েহে মই এটা নতুন দিনৰ আৰম্ভণিতে সকলোলৈকে আমাৰ হিয়া উজাৰি আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ যে আপোনালোকৰ যি সাহস, যি প্ৰেৰণা, যি সহযোগিতা, এই সহযোগিতাৰ ফলত আজি এই দিনটো আহিছে। আশা ৰাখিছোঁ যে বিটিচিবাসীয়ে আহি থকা দিনত এটা নতুন দিগন্তক উদ্দেশ্য কৰি আগবাঢ়ি যোৱাৰ কাৰণে সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। পুনৰবাৰ মই আপোনালোকক আমাৰ অশেষ কৃতজ্ঞতা জনাই আজি এই দিনটো ভালধৰণে পাৰ হওক, এইটো আশা ৰাখিছোঁ। ধন্যবাদ।